পৰিচালনা কৰিব শ্ৰী ৰঞ্জিত পৰক চকলাঘাট ঐতিহ্যমণ্ডিত এই খেলপথাৰত 1960 চনমানৰ পৰাই খেল প্ৰদৰ্শন হৈ আহিছিল আৰু এইবাৰো এই আগৰে পম ধৰি এইবাৰো খেলখন আজি এমাহ ধৰি আয়োজন হৈছে। আজি চূড়ান্ত খেলত গুমৰাগুৰি ক্ৰীড়া একাদশে এক দলত টাউন চায়েন্স ক্লাবক পৰাজিত কৰি তেওঁলোকে জয়ী হৈছে। আৰু আগৰ দিনৰ ফুটবল খেল আৰু বৰ্তমানৰ মাজত পাৰ্থক্য দেখিবলৈ পাইছে। আগৰ দিনৰ ফুটবল খেলৰ এটা সোৱাদ আছিলে। মানুহে গাঁৱৰ ৰাইজে ফুটবল খেল বুলিলে ৰাতিপুৱাৰ পৰা উঠিবহি লাগিছিলে। আজিকালি কিছু ফুটবল খেলৰ গুণানন্দটো ম্লান পৰিছে যদিও আকৌ নতুনকৈ IPL খেল ওলোৱাৰ পৰা আমাৰ গাঁওবোৰেও এতিয়া খেলবিলাক আকৌ আৰম্ভ হ'বলৈ ধৰিছে। পাৰ্থক্য এইটোৱে যে আজিকালি সম্পূৰ্ণ চৰকাৰৰ সাহায্যত কিছু সা সুবিধা পাইছে। তেতিয়া পুৰণি কালত সেইবিলাক সাহায্য পোৱা নাছিলে, যদিও নিজে কিছুৱে খালী ভৰিও খেলিবলগীয়া হৈছিলে, কিছুৱে টেঙা বলো খেলিবলগীয়া হৈছিলে। সেইখিনিয়ে পাৰ্থক্য আছিলে আজি খেলৰ লগত। আজি খেলৰ বাহিৰৰ খেলুৱৈ আহিবলৈ পাইছে। আগৰ খেলত আমাৰ লোকেলি আৰম্ভ হৈছিলে। সেয়াই আৰু খেলৰ আজি খেলাখনৰ খেলা পদ্ধতিটো বেয়া হোৱা নাই, ভালেই হৈছে, উন্নত মানৰ খেলা হৈছে। যে পাছিং আজিকালি ISL হোৱাৰ পৰা ইয়াত পাছিং পদ্ধতিটো অলপ ল'ৰা ছোৱালীবিলাকে শিকিছে। গতিকে ISL বহুত ভাৰতবৰ্ষৰ খেলুৱৈবিলাকক সহায় কৰিছে। গতিকে আৰু কৰিব আশা ৰাখিছোঁ।